संताली नॉर्थ ईस्ट पार्टा से खोय सनम को हुल जोहार गोसाईगांव रे हारापुतरे 170तम रनाजट माहा को मनाव केदा साउते रस्करिया कथा दो नोवागी जे प्रथम बार लगे संताल कॉलोनी रे हारापुतरे बीर सिदा कनुआ स्टैचू मेता में मुठन बेनाव कते को उड़ाव केदा गोसाईगांव रे हारापुतरे 170तम रनाजट माहा को मनाव केदा साउते रस्करिया कथा दो नोवागी जे प्रथम बार लगे संताल कॉलोनी रे हारापुतरे बीर सिदा कनुआ स्टैचू मेता में मुठन बेनाव कते को उड़ाव केदा गोसाईगांव खना आगापे मुर्मुआ रिपोर्ट संताली नॉर्थ ईस्ट। কৰাৰ কাৰণে প্ৰত্যেক বছৰে ৫ লাখ কোটি টকা চৰকাৰৰ পৰা দিম যেটো নেকি এটা প্ৰত্যেক বছৰে হিটো পাই যাব। আজি মই খুব আনন্দিত হৈছো যে 1855 চনত ব্ৰিটিছ শাসনৰ বিপক্ষে থিয় দিয়া প্ৰথমবাৰৰ কাৰণে আদিবাসীসকলৰ কাৰণে হাজাৰ হাজাৰ লোকক ওলাই ব্ৰিটিছ শাসনৰ কিছুমান ভুল নীতিৰ বিপক্ষে থিয় দি সংগ্ৰাম কৰা আমাৰ দুজন বীৰ সিধু মুৰ্মু আৰু কানু মুৰ্মুৰ আমাৰ বড়োলেণ্ডৰ এটা ষ্টেচন ইতিমধ্যে নিৰ্মাণ হৈছে আৰু হিটো আজি আমি মুকলি কৰিছোঁ। অনাগত দিনত সান্থালীসকলৰ লগতে আমাৰ বিভিন্ন জনজাতি জনগোষ্ঠীৰ তেনেকুৱা বীৰ যাহাতে জন্ম পায় আৰু যেতিয়াই দেশত অন্যায় অবিচাৰ হয় ইয়াৰ বিপক্ষে থিয় হয় আৰু সমাজক ন্যায় প্ৰদান কৰিব পাৰে এই কথাটোকে মই আজি ইয়াত আপোনালোকৰ আগত ক'বলৈ বিচাৰিছোঁ। বড়োলেণ্ডত সান্থালীসকল বহুত বছৰৰ পৰা বসবাস কৰি আছে আৰু সান্থালীসকল বা আমি প্ৰায় একে ষ্টেটাছৰ মানুহ হয় তো সেই হিচাপে সান্থালী ভাষা আজি নেশ্যনেল যেটো ৰিকগনিশ্যন পালে 8 শিডিউলত বড়ো ভাষাও নেশ্যনেল ৰিকগনিশ্যন পালে কিছুমান অলপ সংবিধানিক কিছুমান সুবিধা অসুবিধা আৰু অলপ চলি আছে এইবিলাকো ভৱিষ্যতৰ সময়ত সমাধান হৈ যাব। আমি বিচাৰিছোঁ যে আগত যিবিলাক আমাৰ জনগোষ্ঠীবিলাকৰ মাজত যি ভুল এটা বুজাবুজি হৈছিলে এইটো চিৰস্থায়ীভাৱে সমাধান হৈ যাব আৰু আজিৰ সময়ত সান্থালীসকলে ৰাজনৈতিক অধিকাৰ সামাজিক অধিকাৰ ভাষা সংস্কৃতিৰ অধিকাৰ আৰু সান্থালীসকলে নিজৰ সাংস্কৃতিক আগুৱাই লৈ যোৱাৰ কাৰণে যিখিনি সুবিধা পাব লাগে এই সকলো সুবিধা পাব লাগে মই বুলি ভাবোঁ। সেইকাৰণে আমাৰ চৰকাৰৰ পৰা আমি বিভিন্ন কাম সান্থালী জনগোষ্ঠীৰ কাৰণে লোৱা হৈছে। ইতিমধ্যে যেটো আমাৰ লেংগুৱেজ টিচাৰ আছে তেখেতসকলৰ চেলাৰী বাঢ়াই দিয়া হৈছে। সান্থালী ভাষাটো বেলেগ জনগোষ্ঠীয়ে যাতে শিকিব পাৰে ইয়াৰ কাৰণে ৱাৰ্ড বুক অহা 6 তাৰিখে আমি এইটো উন্মোচন কৰিম। তেনেকুৱা এতিয়া সান্থালী কালচাৰ ৰিচাৰ্চ চেণ্টাৰ কৰা হৈছে। আমি লক্ষীৰাম টুডু ডাঙৰীয়াৰ নামত 1 কোটি টকাৰ অডিটৰিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। মিথিয়াছ টুডু ডাঙৰীয়াৰ নামত স্পেচ লেব ইতিমধ্যে মুকলি কৰা হ'ল। বহুতখিনি কাম আমি সান্থালী জনগোষ্ঠীৰ যিসকল বীৰ পুৰুষ আছিলে নেতা আছিলে সেইসকলক শ্ৰদ্ধা জনাই বিভিন্ন কামবিলাক লোৱা হৈছে। ইতিমধ্যে 3 দিন পূৰ্বে হাগ্ৰামা মহিলাৰ ইয়াতে উপস্থিত হৈছিল। এটা কথা কৈছে যে প্ৰমোদ বৰাই যিমানে জিক নকক কিয় তাৰ ভিতৰে ভিতৰে এতিয়া কান্দি আছে তেওঁ এতিয়া জিৰ' হৈ গৈছে এই বিষয়ে কি চাওক মই কেতিয়া কান্দিছিলোঁ মই পাহৰি গ'লোঁ বহুত বছৰ আগতে কান্দিছিলোঁ ভিতৰে ভিতৰতে হাগ্ৰামা ডাঙৰীয়াহে জানিব সেইটো কি ডক্টৰ মই নাজানো। চাওক আজি এইটো কথাবিলাক নুসুধিব আমি এতিয়া ডাঙৰ মহান নেতা দুজনৰ তলত ইয়াতে থিয় হৈ আছোঁ পিছত আপোনালোকক ক'ম এই ভিতৰে কান্দা বাহিৰৰ কান্দা সেইটো তেখেতে বুজি পায় মই নাপাওঁ। তেখেতে বা কোনটো MBBS কৰি আছে ভিতৰৰ কান্দাটো গম পায় সেইটোতো আমি নাজানো কোনটো মেডিকেল কলেজত পঢ়াহে ভিতৰৰ কান্দাটো